এতিয়া ডেফিনিট আৰ্টিকল দা THC দা 1 নম্বৰ নিৰ্দিষ্টকৈ বুজাবৰ বাবে আৰ্টিকল দা বয় যেনে দা পেন ইজ অন দা টেবুল ইয়াত টেবুল শব্দটোৰ আগত দা বইছ 2 নম্বৰ ডাঙৰ গ্ৰন্থ ধৰ্মপুথি ৰিলিজিয়াছ বুকছ বাতৰি কাকত অৰ্থাৎ নিউজ পেপাৰ ৰিভাৰ নদী পৰ্বত মাউণ্টেইন পেলেচ অট্টালিকা আদিৰ আগত দা বয় যেনে দা দৈনিক অসম দা তাজমহল দা হিমালয়াজ ইত্যাদি 3 নম্বৰ ঠাইৰ নামৰ আগত দা নবয় কিন্তু সংক্ষেপে অৰ্থাৎ ছুটি বা চমুকৈ লিখিব লগা হলে তেনে শব্দৰ আগত দা বহে যেনে ইউ ফুল ষ্টপ কে ইউকে দা USA ইউ ফুল ষ্টপ এছ ফুল ষ্টপ এ অৰ্থাৎ চমুকৈ লিখিলে আমি USA বুলি কওঁ আগত দা বহিব 4 নম্বৰ জাতি বুজালে দা বহে কিন্তু ভাষা বুজালে দা নবহে যেনে দা আসামিজ স্পিক আসামিজ ইয়াত দা আসামিজ জাতিক বুজাইছে বাবে দা বহিছে কিন্তু শেষৰ আসামিজ শব্দটো এই ভাষাক বুজাইছে বাবে দা বহা নাই 5 নম্বৰ কিন্তু ভাষা বুজোৱা শব্দটোৰ পিছত যদি ল্যাঙ্গুৱেজ শব্দটো থাকে LANGUAGE ল্যাঙ্গুৱেজ এই শব্দটো যদি থাকে তেন্তে আগত দা বহিব যেনে দা আসামিজ ল্যাঙ্গুৱেজ ইজ সুইট ইয়াত দা বহিছে লগতে ইউনিভাৰ্চিটি গভৰ্ণমেণ্ট আদি শব্দৰ পাছত দা নবহে কিন্তু বিশেষভাৱে বুজাব হলে দা বহিব দা গুৱাহাটী ইউনিভাৰ্চিটি দা আসাম গভৰ্ণমেণ্ট ইত্যাদি 6 নম্বৰ সুপাৰলেটিভ ডিগ্ৰীৰ আগত দা বহে THC দা যেনে হি ইজ দ্য বেষ্ট বয় ইয়াত বেষ্ট শব্দটো সুপাৰলেটিভ ডিগ্ৰী সেইবাবে ইয়াৰ আগত দা বহিছে 7 নম্বৰ প্ৰনাউনৰ আগত আৰ্টিকল নবহে কাউণ্টেবল নাউনৰ আগত বহে 8 নম্বৰ প্ৰপাৰ নাউন শব্দত অৰ্থাৎ নামবাচক বিশেষ্য শব্দৰ লগত যদি আন শব্দৰ তুলনা কৰা হয় তেন্তে দা বহিব যেনে কালিদাস ইজ দা শেক্সপিয়াৰ অফ ইণ্ডিয়া অৰ্থাৎ কালিদাস ভাৰতৰ শেক্সপিয়াৰ ইয়াত শেক্সপিয়াৰৰ লগত তুলনা কৰিছে গতিকে যাৰ লগত তুলনা কৰে তাৰ আগতহে দা বহে কালিদাস শব্দটোৰ আগত নবহে গতিকে বাক্যটো হ'ব কালিদাস ইজ দা শেক্সপিয়াৰ অফ ইণ্ডিয়া যাৰ সৈতে তুলনা কৰা হয় সেই শব্দটো আগতে বহিব গতিকে তোমালোকে কথাটো মন কৰিবা 9 নম্বৰ মেটেৰিয়েল নাউন অৰ্থাৎ বস্তুবাচক বিশেষ্যৰ আগত দা নবহে কিন্তু বস্তুৰ গুণ বুজাবলৈ বহিব যেনে দা ৱাটাৰ অফ ৰিভাৰ গংগা ইজ পিয়ৰ ইয়াত ৱাটাৰ শব্দৰ আগত গুণ বুজাইছে বাবে বহিছে 10 নম্বৰ এবষ্ট্ৰেক্ট নাউন অৰ্থাৎ গুণবাচক বিশেষ্যৰ আগত দা নবহে কিন্তু মানুহ বা বস্তুৰ গুণ বুজালে বহে বিশেষভাৱে বহে I cannot forget the kindness of his father অৰ্থাৎ বিশেষভাৱে বুজোৱা হৈছে অৰ্থাৎ তেওঁৰ দেউতাকৰ দয়া বা মৰম সেইবাবে বহিছে কাইণ্ডনেছ শব্দটোৰ আগত দা বহিছে ইমান পৰে তোমালোকক আৰ্টিকলৰ সঠিক ব্যৱহাৰৰ বিষয়ে কোৱা হ'ল আগলৈ ইংৰাজী ব্যাকৰণৰ আন এটা বিষয়ৰ ওপৰত মই তোমালোকক বুজাম